এক নম্বৰতে কোন আছে মাতি দিয়ক। হ'ব ছাৰ। এক নম্বৰতে কোন আছে সোমাই আহক। ছাৰ সোমাব পাৰিমনে? আহা আহা বহাহি। ছাৰ মোক এটা চাকৰি লাগে। তোমাক চাকৰি লাগে? শুনা, চাকৰি বুলি ক'লে চাকৰি নাপায়। ইয়াত কিছুমান অৰ্হতা লাগে আৰু তাৰ বাদেও ইণ্টাৰভিউ লোৱা হয়। তাৰ পিছতহে চাকৰি হ'ব। ছাৰ কি কি লাগে কৈ যাওক। প্ৰথমতে লাগিব শিক্ষা অৰ্হতা, দ্বিতীয়তে অভিজ্ঞতা আৰু তৃতীয়তে হ'ল হবি। এতিয়া কোৱা, তোমাৰ শিক্ষা অৰ্হতা কিমান আছে? ছাৰ ফাৰ্ষ্ট ক্লাছ পাছ ছাৰ। মানে? ছাৰ প্ৰথম শ্ৰেণী পাছ ছাৰ। প্ৰথম শ্ৰেণী? বাৰু, এতিয়া কোৱা, কি কি অভিজ্ঞতা আছে তোমাৰ? ছাৰ অভিজ্ঞতা বুলি ক'লে মোৰ কেইটামান ৰেকৰ্ডো আছে। প্ৰথমতে হ'ল মাছ মাৰিবলৈ বৰ ভাল পাওঁ। মাছ মাৰিলে মই একেবাৰতে 10 কেজিমান মাছ পাওঁ। 2 নম্বৰতে হ'ল টোপনি মৰাত মোৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে। 3 নম্বৰতে হ'ল মিছা কথা কোৱা এটা মোৰ লক্ষণ আছে। 4 নম্বৰতে হ'ল হ'ব আৰু নকলেও হ'ব, মই গম পাই গৈছো তোমাৰ আৰু অভিজ্ঞতা আছে। ছাৰ মই চাকৰি পামনে? এয়াই নহয়, ইণ্টাৰভিউ দিব লাগিব। ছাৰ ইণ্টাৰভিউত কি কি সুধিব ছাৰ? মই সুধি যাম, তুমি কৈ যাবা। হ'ব ছাৰ সোধক। পৃথিৱীৰ ভিতৰত ধনী মানুহ কোন? পৃথিৱীৰ ভিতৰত ধনী মানুহ ভিখাৰী ছাৰ। দ্বিতীয় প্ৰশ্ন, পৃথিৱীৰ ভিতৰত কমেডীৰ হাঁহি ভঁৰাল ক'ত পোৱা যায়? ছাৰ মানুহৰ মুখত। এইবাৰ তৃতীয় প্ৰশ্ন, আমাৰ জাতীয় পিতা কোন? ছাৰ যিজনে এটা জাতিক জন্ম দিয়ে সিয়ে হৈছে জাতীয় পিতা। বাৰু হ'ব, এতিয়া তুমি যাব পাৰা। থেংক ইউ ছাৰ, কিন্তু মোৰ চাকৰি? পিছত খবৰ কৰিম। 2 নম্বৰ জনক মাতক।